ক্লাস 10 এক্সারসাইজ 1.1 প্রথম কোয়েশ্চনটো কৰিম যিমান পাৰো শর্টকাটত কৰি দেখাব চেষ্টা কৰিম তো এই কোয়েশ্চনৰ মই কোয়েশ্চনটো মই আকৌ একবাৰ লিখি লওঁ যত মই ইয়াত আৰুটো লিখা নাই আৰু হলন আমি কি লিখিছো এনেকে দি দিম যোনটো সাইড ডাঙৰ থাকিব এটো সাইডত এনেকে দিবা আৰু যোনটো ডাঙৰ থাকে ইয়াক আমি লিখিম ফাৰ্ষ্টত তাৰ পিছত সমান চিন দিম থাকিব কি 135 সৰু হয়নে নহয় 225 ৰ পৰা तभी यात मैं पूरण चिन दिम और यात मैं प्लस चिन दिम साइडत एनेके 8 टानी लम कैलकुलेशनर कारणे तभी सब 225 क आमी हरण करिम 135 दि 235 क 2 दि करिले तो बेसी हो जाबो तो 1 दि करिम तो 1 दि करिले 135 ए आहिबो जे बियोग करिले आमी पाम 90 ठीक আছে কি পূরণ কৰিছো 135 ৰ লগত 1 পূরণ কৰিছো আৰু 90 যোগ কৰিছো ঠিক আছে তাৰ পিছত এইটো আকৌ লিখিব না লাগে হা এই এতিয়া এটো লিখিব না লাগে এই দুটা কাম হৈ গল নেতে গল চা খাবলে এতিয়া আহিছে কি 135 ইকুয়াল ইয়াত থাকিব 90 এইটো মই ইয়াত লিখিছো আৰু এই 92 ইয়াত লিখিলো এইটো আগৰ যেটো প্যাটাৰ্ণত মই লিখি সেম প্যাটাৰ্ণত কৰিম যেতিয়ালৈকে r ৰ মান 0 নাহে তাৰ পিছত আমি কি কৰিছো 135 ক মই 90 দি ডিভাইড কৰিম তো 90 ক মই 90 এগুণ 90 এগুণ 90 আহিছে হৈ গল বিয়োগ কৰি দিলো বিয়োগ কৰি দিব না 5 আহিলে ৰাহি গল 4 তো 90 লগত 1 পূৰণ হে কৰিছো ইয়াত 1 ঠিক আছে তেতিয়া আহিছে আৰু মান কিমান আহিছে 45 সো 45 ক মই ইয়াত লিখিলো তাৰ পিছত কি হ'ব এটোৰ কাম নাই এটো 1 ৰ কাম নাই 90 আহিব এতিয়া ক'ত বাহিৰত সমান চিন দিম 45 ক ইয়াত মই লিখিম পূৰণ দিম प्लस चिन दी माने ये दुटा जगह तमाक इतना नंबर हो गया इतना आगर निचिना सेम प्रोसेस 90 मैं 45 दी हरण करिम 45 2 दी पूरण करिले आमी पाम 90 आरो आरर मान किमान आहिबो 0 45 ৰ লগত কি पूरण হৈছে 2 पूरण হৈছে ভাগে কিমান আহিছে 0 সো আমি ইয়াত পাই গলো গখাগু আমি উলালো ইয়াত আমি কেনেকে লিখিম 135 আৰু 225 और ACF whole 45 হৈ গল ইমানখিনি উত্তৰ বেছি দীঘলকে মই কৰা নাই যিমান পাৰিছো শৰ্টকাটত কৰিছো আৰু যদি এই ভিডিওটো তুমি বুজি পাইছা তো চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ